নমস্কাৰ। প্ৰথমে মই সকলোকে আপোনালোকক মোৰ অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টোত মই এটা সৰু কথা আপোনালোকৰ এটা পাজল লাগি আছে, যিসমূহ অংগনবাড়ী বাইদেউৰ এইটো পাজলটো আছে। মোৰ এই ভিডিঅ'টো চালে আশা কৰিছোঁ এই পাজলটো আপোনালোকৰ দূৰ হ'ব। কথাটো হ'ল, আমি সকলোৱে জানো যে ICDSত পোষণ অভিযানৰ অন্তৰ্গত SNP যোগান ধৰা হয়। শিশুসকলৰ বাবে, মহিলাসকলৰ বাবে, প্ৰেগনেণ্ট ওমেনৰ কাৰণে হওক, লেক্টেটিং মাদাৰৰ কাৰণে হওক, এডুলেশ্যন গাৰ্লছৰ কাৰণে হওক, 7 চিলড্ৰেনছৰ কাৰণে হওক, 0 to 6 মান্থৰ কাৰণে হওক বা 3 to 6 ইয়াৰ্ছলৈ দুটা পাৰ্টত বিভক্ত কৰি THR আৰু HCM এনেদৰে SNP পাৰ্টত SNPখিনি আমি ডিষ্ট্ৰিবিউশ্যন কৰি আহিছোঁ। কিন্তু এই SNPখিনি অংগনবাড়ী বাইদেউসকলে সঠিকভাৱে তেখেতসকলে চেণ্টাৰসমূহত ডিষ্ট্ৰিবিউশ্যন কৰে, কিন্তু লগতে এটা বৰ ইম্পৰ্টেণ্ট কৰণীয় কাম আপোনালোকসকলে পাহৰি যায়। আজিকালি এটা ডিজিটেল যুগ, গতিকে পোষণ ট্ৰেকাৰত এটা ডিজিটেলিক মাধ্যমত আপোনালোকে সকলোবিলাক বস্তু সংৰক্ষণ কৰিব লাগিব, ডাটাবিলাক আপোনালোকে আপডেট কৰি যাব লাগিব ডে বাই ডে। কিন্তু এই বস্তুটো আপোনালোকে কৰিবলৈ পাহৰি যায়, ফলত এই SNP পাৰ্টটো ৰিফ্লেক্টিংটো ডেছবৰ্ডত একদম দুখ লগা ধৰণে পিছ পৰি আছে। ফলত এই বিষয়টোত আমাৰ ভাৰত চৰকাৰে, অসম চৰকাৰে বৰ্তমান বৰ বিশেষকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। গতিকে মোৰ এটা অনুৰোধ থাকিব, প্ৰতিগৰাকী অংগনবাড়ী বাইদেৱে এই কথাটো মনত ৰাখিব। আৰু আপোনালোকে যেতিয়া ডেইলি চেকিং কৰিব, ডেইলি চেকিং কৰাৰ পাছতেই আপোনালোকে এটেণ্ডেঞ্চ দিব। এটেণ্ডেঞ্চ দিয়াৰ পাছত আপোনালোকে THR HCMটো আপোনালোকে দিব, আৰু তাৰ পাছতে প্ৰি স্কুল এক্টিভিটি আপোনালোকে কৰিবলৈ নাপাহৰিব। প্ৰি স্কুল এক্টিভিটিটো নকৰিলেও আপোনালোকৰ পাৰফৰ্মেঞ্চটো 100% কমপ্লিট নহয়। মই আকৌ ৰিপিট কৰিছোঁ যে প্ৰি স্কুল এক্টিভিটিটো আপোনালোকে যদি নিদিয়ে, তেতিয়াও আপোনালোকৰ 100%টো কমপ্লিট নহয়। আৰু লগতে এটা কথা মনত ৰাখিব, বহুকেইগৰাকী অংগনবাড়ী বাইদেৱে আজিৰ তাৰিখতো মৰ্ণিং স্নেক্স দি থকা দেখা গৈছে। মৰ্ণিং স্নেক্সটো আপোনালোকে ভুলতো নিদিব। এই কথাটো মই আকৌ আপোনালোকক অনুৰোধ জনাইছোঁ যে কোনো অংগনবাড়ী বাইদেৱে মৰ্ণিং স্নেক্সটো ক্লিক নকৰিব। যেতিয়া আপোনালোকে ডেইলি চেকিং কৰিব, চেণ্টাৰটো অ'পেন কৰিব, এটেণ্ডেঞ্চ দিব, HCM THR দিব, কিন্তু মৰ্ণিং স্নেক্সটো আপোনালোকে ক্লিক নকৰিব। তাৰপাছত আপোনালোকে প্ৰি স্কুল এক্টিভিটিখিনি কৰি তাৰপাছতে ছাবমিট কৰি আপোনালোকে পোষণ ট্ৰেকাৰৰ কামখিনি সামৰণি মাৰিব। এতিয়া আহোঁ মূল কথাটোলৈ। আমাৰ HCMটো আমাৰ প্ৰতিমাহে পইচাটো আমাৰ সোমাই আছে ৰেচন হিচাপে। আমি হট কুক মিলখিনি 3 বছৰৰ পৰা 6 বছৰৰ শিশুখিনি যিখিনি চেণ্টাৰলৈ আহে, তেখেতসকলৰ মাজত আমি হট কুক মিল ৰান্ধি পেলাই আমি খাদ্য বিতৰণ কৰোঁ। কিন্তু HCM যিখিনি টেক হোম ৰেচন আমাৰ মাজলৈ আহে, এই THRবিলাক আমাৰ প্ৰতি মাহতে আমাৰ ষ্টকত এভেইলেবল নহয়। আমাৰ দুদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, তাত কোৱা হৈছিলে, আৰু এনেধৰণেই তেতিয়ালৈকে এটা বাৰ্তা প্ৰচলিত আছে যে আমি প্ৰতি মাহতে এই কামটো কৰিব লাগিব। কিন্তু বহুতো জল্পনা কল্পনাৰ অন্তত আজি পুনৰবাৰ এটা আলোচনা হ'ল। আলোচনাৰ পাছত আমি এটা সিদ্ধান্তত উপনীত হৈ পেলাই আপোনালোকক জনাবৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ যে THRটো আপোনালোকে যেতিয়া THR আপোনালোকে ৰিচিভ কৰিব, সেই মাহতহে আপোনালোকে ষ্টক ৰেজিষ্টাৰত THR ৰিচিভ বুলি দেখাব, আৰু তাৰ পাছতে আপোনালোকে ডিষ্ট্ৰিবিউশ্যনটো কৰিব। যদিহে একেলগে 75 দিনৰ পাইছে, তেতিয়াহ'লে তাৰ পাছত আপোনালোকে 25 দিনকৈ আপুনি যেতিয়া ৰিচিভ কৰিব জুন মাহত, তাৰ পাছতে আপোনালোকে 25 দিনকৈ দি যাব। কিন্তু যদি এই বৰ্তমান মাহটোত আপোনালোকে পোৱা নাই, তেতিয়াহ'লে আপোনালোকে ষ্টক ৰেজিষ্টাৰত দেখুৱাব নালাগে। আৰু যিসকল অংগনবাড়ী বাইদেৱে ভুলতো হ'লেও দি দিছে, তেখেতসকলে দিছে, কিন্তু নেক্সট মান্থৰ পৰা আপোনালোকে সাৱধান হ'ব, সজাগ হ'ব। এইটো সিদ্ধান্ত হৈছে যে THR পাৰ্টটো যেতিয়া আপোনালোকে ষ্টক ৰেজিষ্টাৰ মেইনটেইন কৰিবলৈ যাব, এটা কথা মনত ৰাখিব, প্ৰথমতে THR পাৰ্টটোৱে আহে, ডেছ দি পেলাই আহে ৰঙাকৈ। THR পাৰ্টটো আপোনালোকে যদিহে THR ৰিচিভ হোৱা নাই, তেতিয়াহ'লে THR পাৰ্টটো আপোনালোকে এভইড কৰিব, স্কিপ কৰিব। অৰ্থাৎ HCM পাৰ্টটোত আপোনালোকে ষ্টকটো ৰিচিভ কৰাটো দেখুৱাব। THR যোনটো মাহত আহিব, সেইটো মাহত ষ্টক ৰেজিষ্টাৰত আপোনালোকে THRটো দিব, আৰু তাৰ পাছত আপোনালোকে 25 দিনকৈ আপোনালোকে দি যাব। অৰ্থাৎ যদিহে কিবা কাৰণে THRটো নাহাৰ সময়তো পাছত মানে ষ্টকটো আমি দেখুৱাৰ পাছত যদি আমি THR ডিষ্ট্ৰিবিউটেড কৰাটো আমি চেণ্টাৰৰ পৰা দেখুৱাওঁ, তেনেহ'লে বেনিফিচাৰীসকলৰ মোবাইললৈ এটা মেছেজ যায়। তাৰ ফলত চেণ্টাৰত বা ফিল্ড লেভেলত বহুতখিনি বেমেজালি সৃষ্টি হোৱাও আমাৰ দৃষ্টিগোচৰ হৈছে, আমালৈ খবৰ আহিছে। গতিকে বহুতখিনি জল্পনা কল্পনা কৰাৰ পাছত আমি এটা সিদ্ধান্ত আমাক দিছে যে THR যেতিয়া ৰিচিভ হ'ব,
সেই মাহতে আপোনালোকে ৰিচিভ কৰাটো ষ্টক ৰেজিষ্টাৰত দেখুৱাব আৰু তাৰ পাছতে আপোনালোকে 25 দিনকৈ এবাৰ ডিষ্ট্ৰিবিউশ্যন কৰি দিব, পোষণ ট্ৰেকাৰত দেখুৱাই দিব। কিন্তু হট কুক মিলটো তেনে নহয়। HCMটো আপোনালোকৰ প্ৰতি মাহত সোমাই আছে, গতিকে HCMটো আপোনালোকে ডেইলি ট্ৰেকিঙত প্ৰতিদিনতে আপোনালোকে কৰিব লাগিব। এইখিনি আছিলে কথা। এইটো এটা পাজুল আছিলে, পাজুলটো মই আপোনালোকক ভাঙি দিলোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব আৰু মোৰ এই কথাখিনি, মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আগলৈ আপোনালোকে লৈ যাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ আমি যাতে অফিচিয়েল এনে নটিফিকেশ্যনবিলাক পাই থাকিব পাৰোঁ, উপকৃত হ'ব পাৰোঁ। আৰু লগতে কিবা যদি ভুল ভ্ৰান্তি হয় সেইখিনিও আপোনালোকে মোক আঙুলিয়াই দিব। ধন্যবাদ।